ইয়াতে আছে DAP সয়েল আৰু ফাৰ্মি কম্পোষ্ট সাৰ নে ঠিক আছে এইটো কিমান দিনত হ'ল ৰুবা কিমান দিন হৈছে এইটো 15 দিন হৈছে 15 দিন কি জাত হয় এইটো পুষা পাৰ্বন লং লোকেল বোলা বুলি কয় লোকেল বোলা হয় এনেধৰণে ৰিং কৰি থকা হৈছে দেখিছে আপোনালোকে এইবিলাক কিমান দিনৰ পুলি বুলি ক'লো আমি 15 দিনৰ পুলি 15 দিন মানে কি 15 দিন লগাব 15 দিন হৈছে পুলি বনাওঁতে কিমান দিন লাগিছিলে পুলি 21 দিন মান হৈছিল 21 দিন পুৰা 21 দিনৰ পিছত 15 দিন লগাব হ'ল ইয়াতে লগাব হৈছে বতৰৰ কাৰণে অলপ পুলিটো সৰু আছে বৰষুণ আছিল বহুত ঠিক আছে এইটো কিমান আঁতৰে দিয়া হৈছে পুলিটো 1 মিটাৰ এইটো পুলিৰ পৰা এইটো পুলিলৈকে 1 মিটাৰ এই আপোনালোকে দেখিছে 1 মিটাৰ আঁতৰতে এনেধৰণে পুলি লগোৱা আছে টোটেল কিমান মাটি আছে ইয়াৰ পৰা তালৈকে এইটো 6 কঠা মাটি 6 কঠা নহয় এই একদম গোটেইখিনি কিমান আছে গোটেই 2 বিঘা আছে 2 বিঘা বেঙেনা বেঙেনা 2 বিঘা আছে 1 মিটাৰৰ দূৰে দূৰে পুলিবিলাক লগোৱা আছে এনেধৰণে এই দেখিছে আৰু এয়া দেখিছে আপোনালোকে DAP সয়েল ফাৰ্মিং কম্পোষ্ট সাৰ একেলগে দিছে এই দেখিছে ৰিং এনেদৰে ৰিং কৰিব লাগে পুলিবিলাক আপোনালোকে আগত ভিডিঅ'ত জনোৱা আছিল পুলিবিলাক কেনেকৈ বনাব লাগে আৰু এয়া দেখিছে আপোনালোকে ৰিং কৰি আছে ৰিং কৰি থকা গৈছে এয়া 15 দিন হৈছে লগোৱা 15 দিনৰ পিছত এনেকৈ ধৰণে ৰিং কৰা আৰম্ভ হৈছে এনেধৰণে বেঙেনা 2 বিঘা লগোৱা হৈছিলে আপোনালোকে দেখি আছে 1 মিটাৰৰ দূৰে দূৰে এনেকৈ লগোৱা হৈছিলে এয়া বেদৰ পৰা উঠোৱাৰ 15 দিন হৈছে এয়া আপোনালোকে দেখিছে এনেধৰণে বেঙেনাৰ কাষতে লগাইছে আপোনাৰ লেচেৰা এই দেখিছে লেচেৰাৰ মাজত কেৰেলা লগাইছে লেচেৰা যেতিয়া উঠি যাব কেৰেলাবিলাক ওপৰত উঠাই দিয়া হ'ব এই দেখিছে লেচেৰা বহুত ঠাই লগাইছে এনেধৰণে আপোনালোকে দেখিছে এয়া চাওক ফাৰ্মি কম্পোষ্ট সাৰ
দেখিছে আপোনালোকৰ লেচাৰৰ দুয়োপিনৰ পৰা এনেকৈ সুতি পুতি দিয়া আছে মাজেদি তেখেতসকলে বাট ৰাখিছে এনেধৰণে ভেন্দি খেতি